Welcome dear students. Welcome to my YouTube channel DRA Teach Point. মই Sir Dibakor. মই তোমাক DRA Teach Point চেনেললৈ স্বাগতম জনাইছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলত নতুন আহিছে তোমালোকে এই চেনেলখন সাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভ মাজত শ্বেয়াৰ কৰিবা। যিসকল ছাত্ৰ ছাত্ৰী এই চেনেলত নতুন আহিছে তোমালোকে প্লেলিষ্টখন এক্সেছ কৰিবা। তাতে তুমি চাবা যে মই সায়েন্স বিষয়ৰ ক্লাছ 10ৰ কেইটামান প্ৰেক্টিকেলৰ ভিডিঅ' আপলোড কৰিছোঁ। তাতে 4টামান ভিডিঅ' আছে, সেই 4টা প্ৰেক্টিকেল ভিডিঅ' আছে, তোমালোকে সেই ভিডিঅ'খন চাই ল'বা। আজি আমি 10ম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰেক্টিকেল 5 তাৰ ওপৰতে আমি আলোচনা কৰিম। এই প্ৰেক্টিকেল 5 আমাৰ বিজ্ঞান বিষয়ৰ সিলেবাছৰ লগত ৰিলেটেড আছে। এইটো সিলেবাছৰ লগত ৰিলেটেড হ'বও পাৰে নহ'বও পাৰে, কিন্তু এই টপিকটো আমাৰ কিতাপৰ লগত ৰিলেটেড আছে। গতিকে আমি সেইবিলাক প্ৰেক্টিকেল আমি ইচ্ছা কৰিলে আমি নিজৰ কপিত লিখি ল'ব পাৰিম। তো এই প্ৰেক্টিকেলটো আমি কেনেকৈ লিখিম, মই এটা টপিক লৈ আহিছোঁ আজি। সেই টপিকৰ ওপৰত আমি আলোচনা কৰিম আৰু সেই প্ৰেক্টিকেলটো আমি নিজৰ কপিত কেনেকৈ লিখিম তাৰ বিষয়ে আমি আলোচনা কৰিম। তো ইয়াতে মই যি প্ৰেক্টিকেল লৈ আহিছোঁ সেই প্ৰেক্টিকেলটো 5ম নম্বৰ প্ৰেক্টিকেল হয়। এই প্ৰেক্টিকেলৰ যোনটো বিষয় আছে সেই বিষয়টো হৈছে তোমাৰ ধাতুসমূহৰ বিক্ৰিয়া পৰীক্ষা, ৰিয়েক্টিভিটি অফ মেটেলছ। তো এইটো তোমাৰ ধাতুসমূহৰ যোনটো বিক্ৰিয়া আছে সেই বিক্ৰিয়াৰ ওপৰত আমাৰ এইখিনি প্ৰেক্টিকেল আছে। সেই প্ৰেক্টিকেলখন আমি নিজৰ প্ৰেক্টিকেল ৰেকৰ্ড কপিত, যিটো আমাৰ ছায়েন্সৰ প্ৰেক্টিকেল ৰেকৰ্ড কপি আছে, সেই প্ৰেক্টিকেল ৰেকৰ্ড কপিত আমি সেই প্ৰেক্টিকেলটো লিখি ল'ব পাৰিম। তো মই ইয়াতে যেনেকুৱা দিয়া আছে তোমালোকে ঠিক এনেকৈ তোমালোকে নিজৰ কপিত লিখি ল'ব পাৰিবা, কোনো ধৰণৰ চেঞ্জ কৰিব নালাগে। গতিকে আমি কেনেকৈ বস্তুবিলাক লিখিব লাগে ইয়াৰ ওপৰতে মই এটা PDF বনাইছোঁ। সেই PDFখন তোমালোকে চাই নিজৰ কপিত তোমালোকে লিখি ল'ব পাৰিবা। তো বোলা আমি আলোচনা কৰোঁ এই টপিকৰ ওপৰত। চ' প্ৰেক্টিকেল 5 ইয়াৰ বিষয়টো হৈছে তোমাৰ ধাতুসমূহৰ বিক্ৰিয়া পৰীক্ষা, ৰিয়েক্টিভিটি অফ মেটেলছ। এতিয়া আমি এই ৰিয়েক্টিভিটি অফ মেটেলছৰ ফাৰ্ষ্ট আমি কি লিখিম, উদ্দেশ্য লিখিম। উদ্দেশ্য মানে এইম। এইটো উদ্দেশ্য আমি এইমটো কি লিখিম, ইয়াতে আমি কেইটামান মল লৈছোঁ। সেই মল তোমাৰ কি আছে, এইটো হৈছে জিংক, ল', আইৰণ, কপাৰ আৰু এলুমিনিয়াম। এতিয়া আমি জিংক, আইৰণ, কপাৰ আৰু এলুমিনিয়ামৰ বিক্ৰিয়া নিজৰ দ্ৰব্যৰ লগত কেনেদৰে বিক্ৰিয়া কৰে আৰু এই বিক্ৰিয়াৰ কৰি এইবিলাকৰ বিক্ৰিয়া কোনটো মল কোনটোতকৈ বেছি হয়, এইটো আমি কি কৰিম, ৰিয়েক্টিভিটি চিৰিজত আমি এৰেঞ্জ কৰিম। তো উদ্দেশ্যটো যি আছে জিংক, Z10, ল', Fe, কপাৰ, Cu আৰু এলুমিনিয়াম Al ধাতুসমূহৰ বিক্ৰিয়াশীলতা পৰীক্ষা কৰি ধাতুবোৰক বিক্ৰিয়া শৃংখলাৰে সজোৱা। ঠিক আছে, সেই উদ্দেশ্যটো তোমালোকে কপিত যেনেকুৱা আছে এনেকৈ লিখি ল'বা। তাৰপিছত আমি নেক্সটত যাম আমাৰ সামগ্ৰী কি দৰকাৰ পৰিব। এতিয়া আমাৰ সামগ্ৰীবিলাক কি দৰকাৰ পৰিব, আমাৰ ফাৰ্ষ্ট পৰিব জিংকৰ দানা, যিটো আমি লেবৰেটৰী ৰুমত পাই যাম। জিংকৰ দানা পৰিব। তাৰপিছত নেক্সট হ'ব ল'ৰ টুকুৰা, তাৰপিছত নেক্সট হ'ব তোমাৰ কপাৰ টুকুৰা, তাৰপিছত নেক্সট আমি লিখিম পাতল এলুমিনিয়াম ধাতুৰ পাত, তাৰপিছত হ'ব জিংক ছালফেট Z10SO4 দ্ৰব্য, তাৰপিছত হ'ব আইৰণ ছালফেট FeSO4 দ্ৰব্য, কপাৰ ছালফেট CuSO4 দ্ৰব্য, এলুমিনিয়াম ছালফেট Al2SO4 দ্ৰব্য, পৰীক্ষা নল আৰু পৰীক্ষা নল ৰখাৰ ঠাই। মন কৰিবা যে এইবিলাক যেনেকুৱা লেখা আছে তোমালোকে ঠিক একেদৰে নিজৰ কপিত, প্ৰেক্টিকেল কপিত তোমালোকে লিখি ল'ব পাৰিবা। এইটো আছে তোমাৰ 5 নম্বৰ প্ৰেক্টিকেল। ইয়াৰ ওপৰত মই 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ প্ৰেক্টিকেলটো মই ইয়াৰ ওপৰত ভিডিঅ' অলৰেডি দি দিছোঁ। তোমালোকে তাৰ পৰা চাই লিখি ল'ব পাৰিবা। এইটো 5 নম্বৰ প্ৰেক্টিকেলটো আমি ইমানলৈকে লিখিলোঁ। এইবিলাক তোমালোকে ক'ত লিখিবা, প্ৰেক্টিকেল কপিত লিখিবা। যোনটো ৰুলিং পেজ আছে সেই ৰুলিং পেজত এইবিলাক বস্তু লিখিবা। ঠিক আছে, তো উদ্দেশ্যটো আমাৰ ক্লিয়াৰ হ'ল। উদ্দেশ্যটো ক্লিয়াৰ হোৱাৰ পিছত আমাৰ সামগ্ৰী কি দৰকাৰ আছে, এইবিলাক আমাৰ সামগ্ৰী আমাৰ কমপ্লিট হ'ল। আমি এইটো লিখি ল'ম কপিত। তাৰে পিছত আমাৰ নেক্সটত আমি কি যাম, সামগ্ৰীটো লেখাৰ পিছত আমি নেক্সটত যাম আমাৰ পদ্ধতিত। এতিয়া পদ্ধতিটো কি কৰিম, পদ্ধতিটো আমি কপিত লিখি ল'ম। পদ্ধতিত কি দিয়া আছে তোমালোকে চাই ল'বা। পদ্ধতিত দিয়া আছে 1 নম্বৰ কি দিয়া আছে, 4টা পৰীক্ষা নলৰ ভিতৰত যথাক্ৰমে Z10SO4 যিটো হয় তোমাৰ জিংক ছালফেট, FeSO4 যিটো হয় তোমাৰ আইৰণ ছালফেট, CuSO4 যিটো হয় তোমাৰ কপাৰ ছালফেট
আৰু Al2SO4 যিটো হয় তোমাৰ এলুমিনিয়াম সালফেট দ্ৰব্য ভৰাই লোৱা হ'ল। তাৰমানে আমি 4টা পৰীক্ষা নল লৈছোঁ, সেই পৰীক্ষা নলত এইবিলাক দ্ৰব্য আমি কি কৰিছোঁ ভৰাই লৈছোঁ। এইটো আমাৰ 1 নম্বৰ পইণ্ট হ'ব। তাৰে পিছত 2 নম্বৰ পইণ্টটো কি হ'ব, ধাতুসমূহ বালিয়া কাগজেৰে পৰিষ্কাৰ কৰি লোৱা হ'ল। ধাতুসমূহটো আমি কি কৰিম, এইবিলাক ধাতু আমি কি কৰিম বালিয়া কাগজ যিটো কোৱা হয় চেণ্ড পেপাৰ, সেইটো লৈ আমি পৰিষ্কাৰ কৰি ল'ম। 3য় নম্বৰত আমি কি লিখিম, প্ৰথমে আমি জিংক ধাতু প্ৰত্যেক দ্ৰব্যত ডুবাই বিক্ৰিয়া পৰ্যবেক্ষণ কৰা হ'ব। আমি কি কৰিম, জিংক ধাতুটো আমি প্ৰত্যেক দ্ৰব্যত যিটো তোমাৰ জিংক সালফেট, আইৰণ সালফেট, কপাৰ সালফেট, এলুমিনিয়াম সালফেট, জিংক ধাতুটোক আমি কি কৰিম, জিংক সালফেটৰ লগত আমি বিক্ৰিয়া কৰি চাম যে বিক্ৰিয়া ঘটে নে নঘটে। FeSO4 যিটো আইৰণ সালফেট আছে তাৰ লগত আমি বিক্ৰিয়া কৰি চাম যে তোমাৰ বিক্ৰিয়া ঘটে নে নঘটে। CuSO4 তাৰ লগত আমি বিক্ৰিয়া কৰি চাম যে বিক্ৰিয়া ঘটে নে নঘটে। আৰু Al2SO4 তাৰ লগত আমি বিক্ৰিয়া কৰি চাম যে বিক্ৰিয়া ঘটে নে নঘটে। ঠিক আছে। তাৰপিছত আমাৰ 3 নম্বৰ আমাৰ হ'ল, প্ৰথমতে আমি কি কৰিম, 3 নম্বৰ আমি পইণ্টটো লিখিলোঁ, প্ৰথমতে জিংক ধাতু দ্ৰব্যত ডুবাই বিক্ৰিয়া পৰ্যবেক্ষণ কৰা হ'ল। তাৰপিছত আমাৰ 4 নম্বৰ পইণ্টত আমি কি লিখিম, 4 নম্বৰ পইণ্টত আমি লিখিম এনেদৰে কপাৰ আৰু এলুমিনিয়াম ধাতুবোৰো পৰীক্ষা কৰা হ'ল। প্ৰথমতে 3 নম্বৰ পইণ্টত আমি জিংক ধাতুটো আমি প্ৰত্যেক দ্ৰব্যত আমি সোমাই আমি পৰীক্ষা কৰি চাম যে বিক্ৰিয়া ঘটিছে নে ঘটা নাই। তাৰপিছত আমি ঠিক একেদৰে জিংক যেনেকুৱা আমি পৰীক্ষা কৰিছিলোঁ, একেদৰে আমি কপাৰ আৰু এলুমিনিয়াম এইবিলাক ধাতুবোৰ আমি এই দ্ৰব্যত আমি সোমাই চাম যাতে তোমাৰ বিক্ৰিয়া ঘটে নে নঘটে। 5 নম্বৰ পইণ্টত আমি লিখিম যে পৰ্যবেক্ষণসমূহ নোট কৰা হ'ল, যেনে বিক্ৰিয়া হোৱা অথবা নোহোৱা, মলৰ স্থানান্তৰণ ঘটা ইত্যাদি। এইবিলাক আমি যেতিয়া আমি প্ৰেক্টিকেল কৰিম, সেই প্ৰেক্টিকেল কৰি আমি পৰ্যবেক্ষণ কি কৰিম, আমি নোট ডাউন কৰিম, আৰু নোট ডাউন কৰি আমি কি কৰিম, এটা টেবলত আমি সেইবিলাক সন্নিৱিষ্ট কৰিম। সেই টেবলত আমি কেনেকৈ সন্নিৱিষ্ট কৰিম তাৰ বাবে এইটো টেবল দিয়া আছে, সেই টেবলটো মই তোমাক অলপ পিছত দেখাই আছোঁ। 5 নম্বৰটো আমাৰ হ'ল পৰ্যবেক্ষণসমূহ নোট কৰা হ'ল, যেনে বিক্ৰিয়া হোৱা অথবা নোহোৱা, মলৰ স্থানান্তৰণ ঘটা ইত্যাদি। তাৰপিছত 6 নম্বৰত আমি কি চাম, 6 নম্বৰত আমি কি লিখিম, ধাতুবোৰৰ বিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি এইবিলাক বিক্ৰিয়া শৃংখলাই সজোৱা হ'ল। এতিয়া ধাতুবোৰে কেনেকৈ সেই দ্ৰব্যৰ লগত বিক্ৰিয়া কৰি আছে, সেই বিক্ৰিয়াবোৰ আমি বিক্ৰিয়া কৰাৰ পিছত আমি গম পাম যে তাৰ বিক্ৰিয়া, তাৰ ৰিয়েক্টিভিটিটো কেনেকুৱা আছে, আৰু তাৰপিছত আমি কি কৰিম, সেইটো আমি অৰ্ধক্ৰমত তাৰমানে ডাঙৰৰ পৰা সৰুলৈকে আমি সজাই ল'ম। এতিয়া আমি কি কৰিম, আমি এটা টেবল বনাম, সেই টেবলটো আমি ইয়াতে আমি বস্তুবিলাক কিছুমান নোট ডাউন কৰিম। এই টেবল যোনটো তোমাক দিয়া আছে, এই টেবল যোনটো দিয়া আছে, সেই টেবলখন তোমালোকে কি কৰিবা, তোমাৰ যোনটো ছায়েন্স প্ৰেক্টিকেল কপি আছে, সেই ছায়েন্স প্ৰেক্টিকেল কপিত তোমাৰ বগা পেজ যোনটো আছে, সেই বগা পেজত তোমালোকে এইখিনি নিজৰ পেঞ্চিল, ৰুলাৰ, স্কেল পেঞ্চিল, ৰুলাৰ সেইবিলাক ইউজ কৰি তোমালোকে এইবিলাক পৰ্যবেক্ষণ যোনটো দিয়া আছে এইটো তোমালোকে নোট ডাউন কৰি ল'বা। ঠিক আছে। এইটো তোমালোকে নিজৰ কপিত বগা পেজত লিখি ল'ব পাৰিবা। তো ইয়াতে তোমালোকে চাবা যে এইটো ধাতু দিয়া আছে, এইটো আছে জেটেন, Fe, Cu আৰু এলুমিনিয়াম। আমি 4টা ধাতু লৈছিলোঁ, আমি লৈছিলোঁ জেটেন লৈছিলোঁ, Fe লৈছিলোঁ, Cu লৈছিলোঁ আৰু Al লৈছিলোঁ। তাৰপিছত এইটো হ'ল তোমাৰ দ্ৰব্য ZnSO4, FeSO4, ZnSO4 জিংক সালফেট, FeSO4 আইৰণ সালফেট, CuSO4 কপাৰ সালফেট, Al2SO4 এইটো হয় তোমাৰ এলুমিনিয়াম সালফেট। আৰু এইটো হৈছে আমাৰ বিক্ৰিয়া, আমি অবজাৰ্ভ কৰিম কি হয়। এতিয়া তুমি চোৱা যে জিংকে যেতিয়া জিংক সালফেটত সোমাই দিয়া হয়, তেতিয়াহ'লে কোনো ধৰণৰ বিক্ৰিয়া নহয়, বিক্ৰিয়া নাই। ইয়াতে আমি বিক্ৰিয়া নাই বুলি লিখিম। যেতিয়া জিংকক আমি জিংক সালফেটত সোমাই দিম, তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নঘটে। যেতিয়া আমি জিংকক FeSO4 তাৰমানে আইৰণ সালফেটত যেতিয়া আমি সোমাই দিম, তেনেহ'লে তুমি চাবা যে Feৰ স্থানান্তৰণ হৈছে, অৰ্থাৎ Fe কি হৈছে, ডিছপ্লেচ হৈছে। তাৰমানে জিংকে কি কৰিছে, সেই আইৰণ সালফেটৰ পৰা Feক আঁতৰাইছে, Feক ডিছপ্লেচ কৰি দিছে। তাৰমানে সেইটো হৈছে তোমাৰ জিংক সালফেট প্লাছ Fe, Feটোক স্থানান্তৰণ হৈছে। তাৰমানে জিংকে Feক ৰিয়েক্ট কৰে। জিংকে কি কৰে, জেটেন তাৰমানে জিংকে আইৰণৰ লগত কি কৰে, ৰিয়েক্ট কৰে। তাৰপিছত জিংকে যেতিয়া কপাৰ সালফেটৰ লগত তোমাৰ ৰিয়েকশ্যন কৰিব, তেতিয়াহ'লে Cuৰ স্থানান্তৰণ হ'ব, অৰ্থাৎ জিংকে কপাৰতকৈ ৰিয়েক্টিভ। জিংকে কি কৰে, কপাৰ সালফেট দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰে। জিংক কপাৰ সালফেট দ্ৰব্যৰ পৰা কপাৰক কি কৰিব, অপসাৰিত কৰিব, অৰ্থাৎ Cu স্থানান্তৰণ হ'ব।
তাৰপিছত জিংকে যেতিয়া এলুমিনিয়াম সালফেটৰ লগত যেতিয়া তোমাৰ বিক্ৰিয়া কৰে তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নহয়, বিক্ৰিয়া নাই। ইয়াৰ অৰ্থ কি হ'ল? ইয়াৰ অৰ্থ সেয়ে হ'ল যে যেতিয়া আমি জিংক আৰু এলুমিনিয়াম লগত তুলনা কৰিম তেনেহ'লে এলুমিনিয়ামে জিংকতকৈ বেছি সক্ৰিয়। তাৰমানে এলুমিনিয়ামে জিংকতকৈ বেছি সক্ৰিয়, সেইবাবে জিংকে এলুমিনিয়াম সালফেটৰ পৰা এলুমিনিয়ামক আঁতৰিব নোৱাৰে। এতিয়া আমি বিক্ৰিয়া কৰি আমি অবজাৰভেশ্যনটো কি পালোঁ যে জিংকে কি হয়? মধ্যম বিক্ৰিয়শীল হয়। জিংকে কি হয়? মধ্যম বিক্ৰিয়াশীল। এইটো হৈছে আমাৰ জিংকটো আমি পালোঁ। জিংকটো আমি প্ৰত্যেককেইটা দ্ৰব্যত আমি ZnSO4, FeSO4, CuSO4, Al2SO4ত আমি সোমাই চালোঁ যে জিংকে কেনেদৰে বিক্ৰিয়া কৰে এই দ্ৰব্যৰ লগত। ঠিক একেদৰে আমি কি কৰিম? আমি আইৰণক এই দ্ৰব্যৰ লগত ZnSO4, FeSO4, CuSO4, Al2SO4 লগত আমি বিক্ৰিয়া কৰিম। যেতিয়া আইৰণে ZnSO4 লগত বিক্ৰিয়া কৰিব তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নঘটে, অৰ্থাৎ আইৰণে Znত জিংকৰ তুলনাত কম সক্ৰিয়। আইৰণে যদি আইৰণ সালফেটৰ লগত বিক্ৰিয়া হয় তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নহয়। আকৌ আইৰণে যেতিয়া কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰে তেনেহ'লে চিউৰ স্থানান্তৰণ ঘটে, অৰ্থাৎ Fe আৰু চিউৰ তুলনাত Fe2 কি হয়? Fe2 চিউতকৈ কি হয়? চিউতকৈ সক্ৰিয় হয়। সেইবাবে Fe কি কৰে? কপাৰ সালফেট দ্ৰব্যৰ পৰা চিউক অপসাৰিত কৰে। যেতিয়া Fe তোমাৰ এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰে তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নহয়। ইয়াতে আমি কি অবজাৰভেশ্যন পালোঁ? আমি পালোঁ যে জেটেনতকৈ কম বিক্ৰিয়শীল। এতিয়া Fe যোনটো আছে সেই Fe2 জেটেনতকৈ কি আছে? কম বিক্ৰিয়শীল। তাৰমানে জেটেন Feতকৈ বেছি বিক্ৰিয়শীল। ঠিক আছে। এতিয়া আমি কপাৰত চাওঁ। কপাৰে যেতিয়া ZnSO4 লগত বিক্ৰিয়া কৰিব তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নহয়। কপাৰে যেতিয়া FeSO4 লগত বিক্ৰিয়া কৰিব তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নহয়। কপাৰে যেতিয়া কপাৰ সালফেট সলিউশ্যন লগত বিক্ৰিয়া কৰিব তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নহয়। কপাৰে যেতিয়া এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰিব তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নহয়। তাৰমানে কি? আমি কি ক'ব পাৰিম যে কপাৰ এই চাৰিওটাৰ ভিতৰত Zn, Fe, এলুমিনিয়াম, কপাৰ এই চাৰিওটাৰ ভিতৰত কপাৰটো হৈছে আটাইতকৈ কম সক্ৰিয়। তাৰমানে ইয়াতে আমি অবজাৰভেশ্যনত কি লিখিব পাৰিম? অতি কম বিক্ৰিয়শীল। অন্তিমত আমি Al2 এলুমিনিয়ামটো আমি টেষ্ট কৰি চাম। এলুমিনিয়ামটো যেতিয়া ZnSO4 লগত বিক্ৰিয়া ঘটে তেনেহ'লে জেটেনৰ স্থানান্তৰণ হয়, অৰ্থাৎ এলুমিনিয়ামে জেটেনক কি কৰে? অপসাৰিত কৰে, ডিছপ্লেচ কৰে। Al যেতিয়া ZnSO4 লগত বিক্ৰিয়া কৰে তেনেহ'লে জেটেন অপসাৰিত হয়। ঠিক একেদৰে Al যেতিয়া FeSO4 লগত বিক্ৰিয়া কৰে তেন্তে কি হয়? তোমাৰ Fe স্থানান্তৰণ ঘটে। তাৰমানে Al কি কৰে? Feক অপসাৰিত কৰে। Al আকৌ যেতিয়া CuSO4 লগত বিক্ৰিয়া কৰে তেনেহ'লে কি হয়? Cuৰ স্থানান্তৰণ হয়, অৰ্থাৎ Al Cu কি কৰে? কপাৰ সালফেট সলিউশ্যনৰ পৰা Cu কি কৰে? স্থানান্তৰণ কৰে। আকৌ Al যেতিয়া Al2SO4 লগত বিক্ৰিয়া কৰে তেনেহ'লে কোনো ধৰণৰ বিক্ৰিয়া নাই। ইয়াতে তোমাৰ Al যেতিয়া Al2SO4 এলুমিনিয়াম সালফেটৰ লগত যেতিয়া বিক্ৰিয়া কৰে তেনেহ'লে আমি কোনো ধৰণৰ বিক্ৰিয়া নাপাওঁ। ইয়াতকৈ আমি কি ক'ব পাৰিম? অবজাৰভেশ্যনটো কি আমি ক'ব পাৰিম যে Al সৰ্বাধিক বিক্ৰিয়শীল। এই চাৰিওটাৰ ভিতৰত Zn, Fe, Cu আৰু Al ভিতৰত Al2 হৈছে চবতকৈ ডাঙৰ বিক্ৰিয়শীল, তাৰমানে অধিক সক্ৰিয় মল। এতিয়া এই তোমাৰ যোনটো টেবল আছে সেই টেবলখন তোমালোকে তোমাৰ প্ৰেক্টিকেল ৰেকৰ্ড কপিত তোমাৰ বগা পেজত ৰাইট ছাইডত তোমাৰ ৰুলিং পেজ থাকিব, লেফ্ট ছাইডত বগা পেজ থাকিব। ৰাইট ছাইডত তোমালোকে তথ্যবিলাক লিখিবা, যি ওপৰত উদ্দেশ্য আছিল, সামগ্ৰী কি দৰকাৰ আছে সেইবিলাক তাতে লিখিবা। আৰু এই যোনটো টেবল আছে সেই টেবলখন তোমালোকে লেফ্ট ছাইডত বগা পেজত তোমালোকে সেইখন ড্ৰয়িং কৰি ল'বা। ইয়াৰ পিছত এইবিলাক বস্তু আমি লিপিবদ্ধ কৰিম। কৰাৰ পিছত কপিত তোমালোকে এইবিলাক বস্তু লিপিবদ্ধ কৰি ল'বা। এতিয়া মই মুচি দি আছোঁ। তোমালোকে সেই টেবলখন প'ষ্ট কৰি, সেই ভিডিঅ'খন প'ষ্ট কৰি সেই ধুনীয়াভাৱে সেই টেবলখন তোমালোকে আঁকি ল'ব পাৰিবা। আঁকাৰ পিছত ইয়াতে যি বস্তু দিয়া আছে এই বস্তুবোৰ তোমালোকে লিপিবদ্ধ কৰি ল'ব পাৰিবা। তো ইয়াতে আমি কি পালোঁ? ইয়াতে আমি পাইছোঁ যে আমাৰ জেটেন অৰ্থাৎ জিংক, Fe অৰ্থাৎ আইৰণ, কপাৰ Cu আৰু তোমাৰ Al মানে এলুমিনিয়াম, সেই চাৰিটাৰ ভিতৰত তোমাৰ অধিক সক্ৰিয় কোনটো হয়? অধিক সক্ৰিয় হয় তোমাৰ এলুমিনিয়াম। ঠিক আছে। আৰু কম সক্ৰিয় কোনটো হয়? কম সক্ৰিয় হয় তোমাৰ কপাৰ। ইয়াতে আমি এই টেবলৰ পৰা আমি গম পাইছোঁ যে অধিক সক্ৰিয় হয় এলুমিনিয়াম, তাৰপিছত নেক্সট সক্ৰিয় হয় তোমাৰ জিংক, তাৰপিছত হয় Fe, তাৰপিছত হয় কপাৰ। ইয়াৰ অৰ্থ কপাৰটো হৈছে এই চাৰিটাৰ ভিতৰত
একেবাৰে কম সক্ৰিয়। এতিয়া আমি কি কৰিম, ইয়াৰ পিছত আমি তলত যাম, তলত যোৱাৰ পিছত আমি পৰ্যবেক্ষণটো আমি লিখিম। আমি পৰ্যবেক্ষণ কি লিখিম, পৰ্যবেক্ষণত লিখিম যে জিংকে কপাৰ আৰু ল'ৰ লগত বিক্ৰিয়া কৰে। আমি ওপৰৰ টেবলৰ পৰা পাইছোঁ যে জিংকে কি কৰে, কপাৰ আৰু ল'ৰ লগত বিক্ৰিয়া কৰে। 2 নম্বৰ পইণ্টত আমি লিখিম যে ল'ৰে কপাৰক বিক্ৰিয়া কৰে। ল'ৰে কি কৰে, কপাৰক বিক্ৰিয়া কৰে, তাৰমানে আইৰণে কপাৰক বিক্ৰিয়া কৰে। 3 নম্বৰ পইণ্টত লিখিম আমি এলুমিনিয়ামে সকলো ধাতুক বিক্ৰিয়া কৰে। এলুমিনিয়ামটো কি কৰে, সকলো ধাতুৰ লগত কি কৰে, বিক্ৰিয়া কৰে, তাৰমানে এলুমিনিয়ামটো হৈছে অধিক সক্ৰিয়। তাৰপিছত 4 নম্বৰ পইণ্টত আমি কি লিখিম, কপাৰে কোনো ধাতুক বিক্ৰিয়া নকৰে। তাৰমানে আমাৰ যি পইণ্টত আমাৰ যি 4টা দিয়া আছে, এলুমিনিয়াম, কপাৰ, জিংক আৰু তোমাৰ আইৰণ দিয়া আছে, সেই 4টাৰ ভিতৰত কপাৰটো হৈছে একেবাৰে কম সক্ৰিয়। তাৰপিছত আমি লাষ্টত কি কৰিম, কনক্লুজন লিখি দিম। সেই কনক্লুজনত আমি লিখিম যে ধাতুসমূহৰ বিক্ৰিয়া শৃংখলা হৈছে যে এলুমিনিয়াম জিংকতকৈ ডাঙৰ, জিংক এফিতকৈ ডাঙৰ, এফিটো হৈছে চিইউতকৈ ডাঙৰ। গতিকে এই 4টাৰ ভিতৰত এল গ্ৰেটাৰ দেন জেড এন, গ্ৰেটাৰ দেন এফ ই, গ্ৰেটাৰ দেন চি ইউ। তো এইটো আছিল তোমাৰ এটা প্ৰেক্টিকেল নাম্বাৰ 5। মই প্ৰেক্টিকেল নাম্বাৰ 5 এইটো কিয় দিছোঁ, কাৰণ ইয়াৰ আগতে মই নিজৰ চেনেলত প্ৰেক্টিকেল 1, প্ৰেক্টিকেল 2, প্ৰেক্টিকেল 3, প্ৰেক্টিকেল 4ৰ এটা ভিডিঅ' মই আপলোড কৰিছোঁ ছায়েন্স ক্লাছ 10ৰ ছায়েন্সৰ। এই ভিডিঅ'খন তোমালোকে এক্সেছ কৰি ল'বা, প্লেলিষ্টত আছে, ৰিচেণ্টলি আপলোডেড প্লেলিষ্টতো আছে। আৰু লগতে তোমালোকে এই প্ৰেক্টিকেল 5ত তোমালোকে লিখি ল'ব পাৰিবা। মই আকৌ বাৰে তোমাক কৈ দি আছোঁ যে এই প্ৰেক্টিকেলটো এটা চেম্পল এক্সাম্পল হয়। এইটো তোমাৰ চিলেবাছৰ লগত হ'ব পাৰে, নহ'ব পাৰে, কিন্তু আমি সেই প্ৰেক্টিকেলবোৰ আমি নিজৰ ক্লাছ 10ৰ প্ৰেক্টিকেল কপিত লিখি ল'ব পাৰিম, কাৰণ এইবিলাক আমাৰ যোনটো টপিক আছে, চিলেবাছ আছে, সেই চিলেবাছ লগত আমাৰ ৰিলেটেড আছে। গতিকে তোমালোকে এইখিনি বস্তু বুজিয়ে পাইছা যে আমি এই প্ৰেক্টিকেলটো আমি কেনেকৈ নোট ডাউন কৰি ল'ব লাগে। তো এই প্ৰেক্টিকেলটো আমাৰ আছিল, এই প্ৰেক্টিকেলটো কিহৰ ওপৰত আছিল, এই প্ৰেক্টিকেলটো আছিল আমাৰ ধাতুসমূহৰ বিক্ৰিয়া পৰীক্ষা। তো এইটো আছিল 5ম নম্বৰ প্ৰেক্টিকেল। গতিকে তোমালোকে সেই ভিডিঅ'খন পজ কৰি ধুনীয়াভাৱে এইটো চাই এজ ইট ইজ যেনেকুৱা দিয়া আছে তোমালোকে ঠিক একে, কোনো চেঞ্জ কৰিব নালাগে, তোমালোকে এনেকুৱাই তোমালোকে চাই ধুনীয়াভাৱে নিজৰ কপিত নোট ডাউন কৰি লোৱা। নোট ডাউন কৰাৰ পিছত তোমালোকে নিজৰ ছাৰৰ লগত এই বস্তুখিনি তোমালোকে চেক কৰাই ল'বা আৰু ছিগনেচাৰ লৈ ল'বা। গতিকে এইটো আছিল আমাৰ এটা নতুন ভিডিঅ'। ইয়াৰ পিছত মই আৰু ভিডিঅ' লৈ আহিম। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলত নতুন আহিছে, মই আকৌ ৰিকুৱেষ্ট কৰিম যে তোমালোকে এই চেনেলখন ছাবস্ক্ৰাইব কৰিবা, যিমান পাৰিলে শ্বেয়াৰ কৰিবা, নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু যাতে সেই ভিডিঅ'টো পাই তোমাৰ বহুত ছাত্ৰই উপকৃত হয়। আৰু প্ৰত্যেক শনিবাৰ ৰবিবাৰ কৰি ভিডিঅ'টো আপলোড হ'ব, লগতে উইকলি মই আৰু এটা দুটা ভিডিঅ' আপলোড কৰিব পাৰিম। তো গতিকে তোমালোকে সেই চেনেলত ছাবস্ক্ৰাইব থাকিবা আৰু টিউন ইন থাকিবা, বেল নটিফিকেশ্যনটো অন কৰি দিবা। তোমালোকে সেই ভিডিঅ'বোৰ যেতিয়া মই আপলোড কৰিম তেতিয়া নটিফিকেশ্যনটো পাই যাবা। গতিকে আজিৰ কাৰণে মই ইমানতে এৰিলোঁ, তোমাক কনক্লুড কৰিলোঁ। ভালে ভালে থাকিবা আৰু ভালকৈ পঢ়া শুনা কৰিবা। থেংক ইউ ভেৰি মাছ। থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ।